প্ৰগতিৰ স্বাৰ্থত হাগ্ৰামা ডাঙৰীয়া UPPL দলত যদি আহে আহক বুলি আমি দৰ্জাখন খুলি দিছোঁ আৰু হাগ্ৰামাইতো যি UPPL দলত যোগদান কৰে তেতিয়া এখেতৰ যি 10জন MCLA আছে MCLA সকলৰ টিকেটৰ ব্যৱস্থা আমি কৰিম হাগ্ৰামা ডাঙৰীয়া PWD আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমি EM দিম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সেইটোৰ কাৰণে দিম এখেতে বহুত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কামটো আধৰুৱা কৰি ৰাখি থৈ গৈছে আৰু PWD ডিপাৰ্টমেণ্টৰ এখেতে আধৰুৱাকৈ দলং ৰাস্তা বহুত বনাই থৈ গৈছে গতিকে সেই আধৰুৱা ৰাস্তাবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে হাগ্ৰামাকে দায়িত্ব দিব লাগে বুলি আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ হাগ্ৰামা মহিলাৰী যে BPF হিচাপে ধ্বংস হ'বলৈ গৈ আছে তেওঁ নিজে উপলব্ধি কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁ কোনো ৰাষ্ট্ৰীয় পলিটিকেল পাৰ্টিৰ লগত আলোচনা কৰি আছে মাৰ্চ আপ হ'বৰ কাৰণে মই BTCৰ উন্নতিৰ স্বাৰ্থত BTC ইউনিটিৰ স্বাৰ্থত BTC সমন্বয় ঐক্যতা আৰু প্ৰগতিৰ স্বাৰ্থত হাগ্ৰামা ডাঙৰীয়া UPPL দলত যদি আহে আহক বুলি আমি দৰ্জাখন খুলি দিছোঁ আৰু হাগ্ৰামাইতো যি UPPL দলত যোগদান কৰে তেতিয়া এখেতৰ যি 10জন MCLA আছে MCLA সকলৰ টিকেটৰ ব্যৱস্থা আমি কৰিম আৰু হাগ্ৰামাক দেবেৰগাঁও সমষ্টিটো আমি এৰি দিম সেই দেবেৰগাঁও সমষ্টিত এখেতক জয়যুক্ত কৰাই পেলাই আমি UPPL চৰকাৰৰ হৈ পেলাই হাগ্ৰামা ডাঙৰীয়াক EM দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ হাগ্ৰামা ডাঙৰীয়াক PWD আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমি EM দিম ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ সেইটোৰ কাৰণে দিম এখেতে বহুত ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ কামটো আধৰুৱা কৰি ৰাখি থৈ গৈছে আৰু PWD ডিপাৰ্টমেণ্টৰ এখেতে আধৰুৱাকৈ দলং ৰাস্তা বহুত বনাই থৈ গৈছে গতিকে সেই আধৰুৱা ৰাস্তাবোৰ সম্পূৰ্ণ কৰিবৰ কাৰণে হাগ্ৰামাকে দায়িত্ব দিব লাগে বুলি আমি উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে UPPL দলত মাৰ্চ আপ কৰিলে যোগদান কৰিলে আমি হাগ্ৰামাক দেবেৰগাঁও সমষ্টিৰ MCLA বনাই পেলাই EM দিবৰ কাৰণে আৰু EMটো PWD আৰু ইৰিগেশ্যন দিবৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ